লাগছো কি ভাববা লাগছাতে হোয়াটসঅ্যাপৰ ষ্টেটাছত ফিলিং এলং দি সিঙ্গেল লাইফ ইজ দ্য বেস্ট লাইফ দি ভাগৰি গেছো নি এবাৰ ময়ো এটা গাৰ্লফ্ৰেণ্ড বনাম বুলি ভাবছো তুই কি গাৰ্লফ্ৰেণ্ড তা কি সবজি পাইছা না কিটি কেৰাহীত বনালে বনি যাব কিয় সবজিটা বনাবা লাগলে যত মছলা লাগে গার্লফ্রেন্ডটা বনাবা লাগলেও মছলা লাগবো সঁচাই কৈছা না কিতে কি মছলা লাগবো মোক কৈ দেখছোন মই লিখি লওঁ গৰম মছলা লাগবো মিট মছলা লাগিব ৰেড চিলি লাগবো আৰু জিৰা মছলা লাগবো আৰু অকণমান ধনিয়া পাউডাৰ হলে একদম বঢ়িয়া টেষ্টি হৈ যাব দে চুপ থাক বিংৰা চলি এতিয়া মছলা আইফোন মছলা ডাঙৰ বিল্ডিং এটা মছলা লাগবো তেতিয়াহে তোৰ গাৰ্লফ্ৰেণ্ডটা বনব ইকো মছলা পেকেট কেটা কেতিয়া ওলাব লাগিল তে মইচোন গমকে নাপাওঁ কেটিএম বাইকটাৰ কথাহে কৈছো মই কেটিএম বাইকটাৰে কথা কৈছা নেকি তই আমাৰ চোন স্কুটাৰটা আছে স্কুটাৰটাতে উঠাম আপিতাক তোৰ স্কুটাৰটাত চোন বহিবা পিছফালে চিটেই নাই ক'ত বহাবি তই আপিতাক সিটাৰ ব্যৱস্থাটা কৰিম যা মই এডাল নাৰিকল ৰুচি লৈ পিৰা এখন এনেকা বান্ধি ল'ম নহয় কেটিএম তাৰ বাপেকটাও পাত্তা নাপাব স্কুটাৰটাত গাৰ্লফ্ৰেণ্ড উঠাবা হচ্ছা না দোকানৰ মাল উঠাবা হচ্ছাতে ঐ বেংৰা তই মোৰ মুখৰ ফালে চাই কিনো হাঁহি থাকাতে তোৰ মুখটা দেখিলে কিবা মই হাঁহিটাই ৰখাব নোৱাৰোঙে হাঁহিটাই ওলাই থাকে মোৰ কিয় মোৰ মুখটাত কিবা লিখা আছে না কিতে মোক দেখিলে যে হাঁহিব ধৰা আছেতো বলেকচোন বলেক তই কি ইমান মোৰ মুখটা দেখি হাঁহিবা ধৰছা তোৰ কপালটাত কি লিখা আছে তই জানা না তুই একদিন অসমৰ মস্ত ডাঙৰ এটা লিডাৰ হবি বাহ ভাই বাহ দিল খুশ कर दिया কিহৰ লিডাৰ বনবতে বৰলা সন্থাৰ লিডাৰ হ'ব हाय तुम सुमिनी हो ना फोटो में जितनी खूबसूरत दिखती हो उससे कोई ज्यादा खूबसूरती हो तुम इतासुन लोकेल कम्पुर है डायलॉग तता মই আছিলো না ঠগালো পিছে তোমাক মই ফেসবুকটা দেখা পোৱা লাগি আছে তোমাৰ নামটা এঞ্জেল প্ৰিয়া নহয়তো ক'ত দেখা পাইছাতে মোৰচোন ফেসবুকে নাই মাই গড ফেসবুক নহয় আপি প্ৰথমবাৰ শুনা পাইছোতে মই হে ভগৱান মাৰ বুৱাৰীটা কোনো মতে পালং দে কি ক'বা লাগছাতে নহয় মানে মই কিবা এটা ভাবি আছিলো আজি মানে মই এখন নতুন কেটিএম বাইক লৈছো না তাকে নতুন গাৰ্লফ্ৰেণ্ড তা কেতিয়া বহাম তাকে ভাবি আছো তোমাৰ কেটিএম বাইক আছে সঁচাই কৈছা না কিতে কিমান আৰু গাড়ী চলামতে আৰু আজি এখন বাইককে লৈ ললো বাকি তোমাৰ ফেসবুকটা সঁচাকে নাই না কিতে আজিকালিনো ফেসবুকটা কৰি কি লাভ মই ইনষ্টাগ্ৰাম হে কৰো ৰিলছ বনাও কোনটো গানতনো ৰিলছ বনোৱা তুমি যাম বেবি যাম মই তোলৈকে যাম মাহঁতে নিদিলেও ভালকৈ বুজাম যে মোক ভাল ল'ৰা দি মোক স্মাৰ্ট ল'ৰা দি শুৱাব পিন্ধাব আৰু লাগে কি 1 ছেকেণ্ডে লাগে মোক ভাত দিবলে 2 ছেকেণ্ডে লাগে মোক কাপোৰ ধুবলে ইতাচোন 1 ছেকেণ্ডত ভাত বনোৱা আপিতাহে ভাইটি কি খবৰ কি কৰি আছাতে তই ইয়াতে ইটা ভণ্টি না কিতে তোৰ চাল্লা এই দস্যুক এটা থাকলে মোৰ বিয়া হোৱাটা অসম্ভৱ অলপ দেৰিকে এণ্ট্ৰিটা মাৰবা নহলি তন্তি কি ক'বা লাগছা শিখৰটা ওলাইকে কথা পাত এনেকে বুজি নাপাওঁ মই ইগো আপাতাৰ মাথাটা অকণমান দুখ আছে তই কিন্তু বেয়া নাপাবি হা পিছে তোৰ কেটিএম তাত কেতিয়া উঠাবি তে ঐ বেংৰা টিংৰাৰিখন আপিতাক তামাম ঠকাবা লাগছি তই চোন তামোল গছৰ ঢুকুনা এখনহে চলাই থাকা কেটিএম বাইকটা কেতিয়া ললি তে বেবি কি হল ইমান দেৰি করলা জি ইটা তোমার কোকা হয় না কিতে বান্দার চলি ইটা মোর বয়ফ্রেন্ড হয় বলে আমি যাও বাই বাই ভন্টি বান্দর চলি তুই কোসা কি এঞ্জেল প্রিয়া